নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি এখন দেখি আপোনালোকে গম পাইছে কিহৰ ভিডিঅ'টো বনাবলৈ লৈছোঁ। সোনকালে খাচী গাহৰি ডাঙৰ হ'বলৈ কি বস্তু খোৱালে সোনকালে ডাঙৰ হয়, সকলো কথা কাম ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইকেইটা মই খাচী গাহৰিকেইটা প্ৰায় মই এতিয়া বনোৱা দানা ব্যৱহাৰ কৰি আছোঁ। মই 3 টাইম দানা দিওঁ আৰু মই ইয়াত কি ভিটামিন দিওঁ একদম ভিডিঅ'টো চাই থাকক আপোনালোকে। দেখুৱাই আছোঁ ৰ'ব। মই ভিটামিনটো ছুপাৰ কেয়াৰ বুলি এটা ভিটামিন আছে, প্ৰায় 1 লিটাৰ হয়, সেইটো 240 টকা লয়। আপোনালোকে এইটো খুৱাব হওঁ, সেইটো ভাল ৰিজাল্ট পাব আপোনালোকে। এইটো খুৱাব হওঁ আপোনালোকে। মই ভিডিঅ'টো আপোনালোকক অলপ দেখাই দিছোঁ ৰ'ব, কোনটো দৰৱ আপোনাৰ লগত। এইটো চাওক, ছুপাৰ কেয়াৰ 365 1 লিটাৰ, সেইটো 240 টকা লয়। আপুনি খোৱা চাব হওঁ। এদিনত আপোনালোকে 100 ml দিব আপোনালোকে। এইটো 10 দিন খুৱাব লাগে। 10 দিনত খতম হৈ যায়। এইটো চাওক 365টো